ডেংগুৰ লক্ষণ হৈছে জ্বৰ হ'ব, অতিমাত্ৰা মূৰৰ বিষ আৰু গাঁঠি বিষ হয়, চকুৰ পিছফালে বিষ হয়। তো এনেকুৱা লক্ষণটোৱেই হৈছে ডেংগুৰ লক্ষণ। আমি আজি ইয়াতে ডিষ্ট্ৰিক্ট লঞ্চিং কৰিছোঁ আমাৰ এণ্টি মেলেৰিয়া মাহৰ। আমি প্ৰত্যেক বছৰেই জুন মাহটো এণ্টি মেলেৰিয়া মান্থ হিচাপে উদযাপন কৰি আহিছোঁ। সৰু সৰু ল'ৰা ছোৱালী যেতিয়া বাহিৰত খেলিবলৈ ওলায় তেওঁলোকে ফুল স্লিভ কাপোৰ পিন্ধিব লাগে বা অডমছ সানিব লাগে। গৰ্ভৱতী মহিলাসকল অকণমান সাৱধান থাকিব লাগিব, মহৰ কামোৰৰ পৰা নিজকে আঁতৰত ৰাখিব লাগিব। এইখিনি যদি আমি মানি চলোঁ তেনেহ'লে আমাৰ এই জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কমি আহিব। আৰু যদিহে কোনো ৰোগী এনেকুৱা ৰোগত আক্ৰান্ত হয়, যদি দেখা পোৱা যায় যে এজন ৰোগীৰ অতিমাত্ৰা জ্বৰ হৈছে, অতিমাত্ৰা মূৰৰ বিষ আৰু তো প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে, তেনেহ'লে লগে লগে সেইজন ৰোগীক আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আনিবলৈ আমি মানুহৰ মাজত এইখিনি সজাগতা বিয়পাব লাগিব। কাৰণ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত যে জাপানীজ এনকেফেলাইটিছৰ কনফাৰ্মেটৰী টেষ্ট, এলাইজা টেষ্ট বুলি কোৱা হয়, সেইটো বিনামূলীয়াকৈ কৰিব পাৰিব আৰু ইয়াতে ট্ৰিটমেণ্টৰ সকলো ধৰণৰ আমাৰ সুবিধা আছে। তো আমি এতিয়া জুন মাহত আমি সকলো আমাৰ স্বাস্থ্যকৰ্মীসকল আমি ভালকৈ লাগিব যাতে আমি আমাৰ এবাৰ হোজাই ডিষ্ট্ৰিক্টৰ চুকে কোণে আমি মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগি আদি আমি যাতে প্ৰাদুৰ্ভাৱটো কমাব পাৰোঁ। সেইকাৰণে আমি প্ৰবল উৎসাহেৰে আমি এইবাৰ এৱেৰনেছ কৰিম আৰু আপোনালোকক আমি এখন একশ্যন প্লেন বনাই দিম। সেই একশ্যন প্লেন মতে আপোনালোকে গাঁৱে ভূঞে সকলো চুকে কোণে মানুহৰ মাজত এইখিনি বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব লাগিব। চ' এইখিনি কৈ ডেংগুৰ লক্ষণ হৈছে জ্বৰ হ'ব, অতিমাত্ৰা মূৰৰ বিষ আৰু গাঁঠি বিষ হয়, চকুৰ পিছফালে বিষ হয়। তো এনেকুৱা লক্ষণটোৱেই হৈছে ডেংগুৰ লক্ষণ।